নমস্কাৰ বহু দিনৰ পিছত মই আজি আকৌ এটা ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিলো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমাৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাই যেহেতু 10,000 টকাকৈ আবেদন কৰিছে গতিকে সেই আবেদনৰ লগত এখন বিজনেছ প্লেন বা ব্যৱসায়িক পৰিকল্পনা আপোনালোকে জমা দিব লাগিব এহে মই এখন বিজনেছ প্লেন আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকে কেনেদৰে বিজনেছ প্লেনখন বনাব ইয়াতে আপোনালোকে সকলোখিনি বুজি পাব মই যিমান পাৰো সহজভাৱে বুজাবলৈ আপোনালোকক চেষ্টা কৰিম বিজনেছ প্লেনখন যদি আপোনাৰ ফাৰ্ম বিজনেছ হয় তেতিয়াহলে আপোনালোকে এনেদৰে বনাই ল'ব লাগিব তো ইয়াতে আপোনালোকে প্ৰথমতে আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ নাম দিব লাগিব ধৰি লওক মই তেখেতৰ নামটো প্ৰণীতা দেৱী হিচাপে দিছো আপোনালোকে তাৰ পিছত দিব লাগিব গোটৰ কোড নং আপোনালোকে এমআইএস কৰিছে যেতিয়া তাত এটা গোটৰ কোড নম্বৰ আহে আৰু সেই কোড নম্বৰটো আপোনালোকে দিব লাগিব ইয়াতে আৰু তাৰ পিছত আপোনালোকে বৰ্তমানৰ অৰ্থনৈতিক যিখিনি কৰি আছে অৰ্থনৈতিক কাৰ্যকলাপ যিখিনি কৰি আছে ইকোনমিক এক্টিভিটি ধৰি লওক আপুনি ছাগলী পালন কৰে গতিকে আপুনি জীৱিকা হিচাপে আপুনি কি পালন কৰি আছে সেইটো ইয়াতে দিব মই ধৰি লওক তেখেতে প্ৰণীতা দেৱী বাইদেৱে ছাগলী পালন কৰে গতিকে মই ছাগলী পালন হিচাপে ইয়াতে লিখিছো তাৰ পিছত আহিলে কাৰেন্ট ইনকাম বৰ্তমানৰ তেওঁৰ উপাৰ্জন প্ৰতি বছৰত তেওঁ যদি এইটো চলিত যিটো বিত্তীয় বৰ্ষ হয় তেওঁ বিত্তীয় বৰ্ষটোত মই ধৰি ললো তেখেতৰ 10,000 টকা ইনকাম আজি তাৰিখলৈ হৈছে আৰু তেখেতে আগন্তুক যি 10,000 টকা পাব বা যিটো পৰিকল্পনা তেওঁ বনাইছে তেওঁ সেইটো কিহৰ ওপৰত বনাইছে তাৰ নামটো দিব লাগিব ধৰি লওক প্ৰণীতা বাইদেৱে এবাৰ ভাবিছে হাঁহ পালন কৰিব গতিকে মই ইয়াতে হাঁহ পালন দিছো আৰু হাঁহ পালন কৰিবলৈ হলে ইয়াৰ ব্যৱসায়টো প্ৰকাৰটো কেনেকুৱা হ'ব আপোনালোকে ইয়াতে দিব পাৰিব এই হাঁহ পালনটো উৎপাদনমুখী হয় নে সেৱা হয় নে বেপাৰ হয় তো যেহেতু বাইদেৱে হাঁহ পালন কৰিব তেওঁ উৎপাদন কৰিব গতিকে মই ইয়াতে উৎপাদনত ইয়াতে এটা হালধীয়া ৰং দিছো আপোনালোকে ইয়াতে কলমেৰে টিক দি দিব তাৰ পিছত আপোনালোকে এখন বিনিয়োগ পৰিকল্পনা বনাব লাগিব বিনিয়োগ পৰিকল্পনাখনত আপোনালোকৰ এই হাঁহৰ ব্যৱসায়টোৰ বাবে কি বস্তু আপোনালোকক লাগিব হেতুৰ এটা থুলমূল এটা পৰিকল্পনা আপোনালোকে কৰিব লাগিব ধৰি লওক তেখেতক হাঁহৰ ব্যৱসায়টোৰ কাৰণে হাঁহৰ পোৱালিৰ প্ৰয়োজন হ'ব গতিকে হাঁহৰ পোৱালি তেওঁ যদি কিনিবলৈ বিচাৰে আমি ধৰি লওক বজাৰ মূল্য আজিৰ তাৰিখত এটা হাঁহৰ পোৱালিৰ দাম 30 টকা গতিকে তেওঁ যদি 200টা হাঁহৰ পোৱালি লয় তেতিয়াহলে তাৰ খৰচ কিমান আহিব তো তাৰ খৰচ আমি 6,000 টকা আমি পাওঁ তাৰ মানে 30 টকাকৈ যদি 200টা তেওঁ কিনে তেতিয়া 6,000 টকা পাব গতিকে আমি ইয়াতে খৰচটো 6,000 টকা লিখিছো তো হাঁহৰ পোৱালি কেইটা খোৱাবলৈ যিখিনি দানা লাগে ধৰি লওক আমি 40 টকাকৈ প্ৰতি কেজিত যদি আমি 30 কেজি কিনো তেতিয়া ইয়াতে 1200 টকা হয় গতিকে আমি ইয়াতে 1200 টকাও লিখিছো হাঁহৰ পোৱালি কেইটাৰ কাৰণে যদি মাজতে কেতিয়াবা ভ্যাকচিন বা দৰৱৰ প্ৰয়োজন হয় তেতিয়া আমি এটা আনুমানিক খৰচ ধৰি লৈছো 2,000 টকা হাঁহৰ গড়ালটো বা হাঁহটো য'ত ৰাখিব আপুনি সেই ঘৰটো যদি আপুনি মেৰামতি কৰে বা বনাই লয় তাত আমি আনুমানিক খৰচ এটা আমি 4,000 টকা ধৰিছো আৰু অন্যান্য খৰচ হিচাপে আমি 2,000 টকা ধৰিছো আৰু এই সৰ্বমুঠ টোটেল কিমান হ'বগৈ 15,200 টকা তাৰ মানে আপুনি হাঁহ পালন কৰিলে টোটেল 15,200 টকাৰ ভিতৰত আপোনাৰ এই পৰিকল্পনাটো হৈ যায় গতিকে আপুনি ইয়াতে পুঁজিৰ বিৱৰণটো আপোনালোকে দিব লাগিব পুঁজিৰ বিৱৰণত আপোনালোকে 10,000 টকা পাবই এই 10,000 টকাটো আপোনালোকে যদি পায় তেতিয়াহলে আপোনাৰ মুঠ খৰচা কিমান হৈ আছে 15,200 টকা গতিকে 10,000 টকাটো যেহেতু আপুনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আপোনালোকে পাব তো তাৰ পৰা আপোনালোকে এই যিটো পৰিকল্পনাৰ যিটো টকাটো বিয়োগ কৰিলে আপোনাৰ 5,200 টকা এটা থাকি যায় গতিকে এইটো নিজেই আপুনি ভৰিব লাগিব গতিকে আমি এইটো নিজৰ অৰিহণা বা সেলফ কন্ট্ৰিবিউশন হিচাপে আমি 5,200 টকাটো লিখিলো আৰু 10,000 যোগ 5,200 টকা কৰিলেও চাওক 15,200 টকা তো আপোনালোকে বিজনেছ প্লেনখনত মন কৰিব টোটেল ইনভেষ্টমেন্ট যিমান হ'ব আপোনালোকে ইয়াতে পুঁজিৰ বিৱৰণটো ইয়াতে একেই সমান হ'ব লাগিব ইয়াতে 15,200 টকা আছে ইয়াতো 15,200 টকা হ'ব লাগিব
এতিয়া আহিলো আপোনালোকে সেই হাঁহ পালন কৰি কেনেদৰে বিক্ৰী কৰিব বা বিপণন আৰু বিক্ৰীৰ পৰিকল্পনাও আপুনি এটা কৰিব লাগিব কিয়নো আপুনি যিকোনো এটা ব্যৱসায় কৰিলে আপোনালোকে এটা ভাবি ল'ব লাগিব যে মই এইখিনি বস্তু ক'ত বেচিম বা এইখিনি মই ইয়াৰ পৰা উৎপাদন কিমান কৰিম ধৰি ললো তেখেতে হাঁহৰ মাংসটো তেওঁ প্ৰডাক্টটো কি হ'ব উৎপাদন কি হ'ব হাঁহৰ মাংস বা হাঁহ তেওঁ গোটাকেও বেচিব পাৰে ইয়াতে মই 160টা কিয় লিখিছো তেওঁ 200টা হাঁহ পোৱালি আনিব বুলি আমাক জনাইছিলে বা তেওঁ ভাবিছিলে 200টা আমি ইয়াতে দেখাইছো ওপৰত কিন্তু হয়তো কেতিয়াবা বেমাৰ লাগি পলে কেতিয়াবা মৰিবও পাৰে গতিকে আমি 200টাই আমি উৎপাদন আমি 200টাই হ'ব বুলি আমি ক'ব নোৱাৰো গতিকে আমি 160টা আমি ধৰিছো হয়তো ইয়াতকে কমিও যাব পাৰে বা বাঢ়িবও পাৰে যদি বাঢ়ে তেওঁটো লাভটো বেছিয়ে হ'ব যদি কমে তেতিয়াহলে লাভটো কিমান এটা নহবও পাৰে গতিকে আমি ইয়াতে 160 ধৰি লৈছো মানে 40টা কিবাকে মৰি থাকিলে তো আমি যদি এটা হাঁহত 400 টকাকে যদি বেচো 160টা হাঁহত আমি কিমান পামগৈ 64000 টকা পাম তাৰ মানে আমি কি বুজিলো যে 15200 টকা ইনভেস্ট কৰি আমি 64000 টকা আমি পাব পাৰো তাৰ উপৰিও আপোনালোকে যদি সেই হাঁহখিনি যদি ভালদৰে ৰাখে তাৰ পৰা আমি আৰু অন্যান্য অতিৰিক্ত উপাৰ্জনো আমি তাৰ পৰা কৰিব পাৰো যেটো আমি এডিশনাল ইনকাম বুলি আমি ধৰিব পাৰো ধৰি লওক 160টা হাঁহৰ কেইটামান হাঁহে কণী পাৰিলে ধৰি লওক 100টা হাঁহে কণী পাৰিলে তো 100টা হাঁহে বা 100টা কণী পাৰিলে 100টা কণীৰ পৰা আমি যদি 10 টকাকৈ এটা কণীত বেচো তেতিয়াহলে আমি ইয়াৰ পৰাও 1000 টকা এটা পাম গতিকে চাওকচোন আপুনি 15200 টকা আপুনি বিনিয়োগ কৰিলে আৰু আপোনালোকৰ কিমান হল ইয়াতে 64000 টকা আৰু ইয়াতে 1000 টকা তাৰ মানে আপোনালোকে 65000 অৰ্থাৎ 65000 টকা আপোনালোকে এই বিজনেস প্ল্যানটোৰ জৰিয়তে আপোনালোকে উপাৰ্জন কৰিব পাৰিলে তো ইয়াতে বেলেগ একো নাই এইখিনিলৈকে আপোনালোকে কৰিব লাগিব আৰু ইয়াত আপোনালোকৰ সহিটো কৰিব লাগিব ইয়াতে লিখা আছে গোটৰ সদস্যৰ স্বাক্ষৰ ইয়াতে স্বাক্ষৰ কৰিব আৰু এইখন আপোনালোকে বিজনেস প্ল্যানখন যেহেতু ফৰ্মখনৰ লগত জমা দিব আপোনালোকৰ নিজৰ ব্লকত সেই ব্লক কোঅৰ্ডিনেটৰ বা ব্লকৰ অফিচিয়েলছে ইয়াতে সহি কৰিব আৰু ভেৰিফাই কৰিব আৰু পিছত তেওঁলোকে এপ্ৰুভ কৰিব নে নকৰিব ইয়াতে আপোনালোকৰ বিজনেস প্ল্যানখন যদি শুদ্ধ হৈ আছে তেতিয়াহলে ইয়াতে এপ্ৰুভ কৰিব বুলি তেওঁলোকে লিখিব তো গতিকে আপোনালোকে এইখিনি ইমান সহজ এখন বিজনেস প্ল্যান আপোনালোকে এনেদৰে বনাব যেহেতু আপোনালোকে সেই পইচাটো আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব গতিকে এনেদৰে বিজনেস প্ল্যানখন বনাই ললে আপোনালোকে সেই পইচাটোৰ পৰা বহুত পইচা ইনকাম কৰিব পাৰিব তো এইখিনি আছিল আমাৰ বিজনেস প্ল্যানখন আপোনালোকে খুব সুন্দৰকৈ বিজনেস প্ল্যানখন বনাব আৰু আপোনালোকে ফৰ্মখনৰ লগত জমা দিব ধন্যবাদ